এটা খবৰে এতিয়া কৌতূহলৰ সৃষ্টি কৰিছে সমগ্ৰ জনতাৰ মাজত। বদৰুদ্দিন আজমল হ'ব নেকি প্ৰধানমন্ত্ৰী? এই বাতৰিয়ে এতিয়া আহিছে চৰ্চালৈ। এই কথা উল্লেখ AIUDF দলৰ এজন বিধায়কৰ। এই পদত অধিষ্ঠিত হোৱাৰ পিছত তেওঁ কি কাম কৰিব সেই কথাৰো উল্লেখ কৰিলে। তাই আমি কৈছো আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী যদি আজমল ডাঙ্গৰীয়া হৈ যায় তেনেহলে আমি নৰেন্দ্ৰ মোদী ডাঙ্গৰীয়াৰ বেছিকে দিম। বনমন্ত্ৰী শুক্লবৈদ্যৰ অভিযোগ আজমলে সমষ্টিৰ বাবে কৰা নাই একো কাম। এই কথাক উভতি ধৰে AIUDFৰ বিধায়কগৰাকীয়ে। তেওঁৰ মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৱল 10 কেজি চাউলহে দিয়ে। আজমল প্ৰধানমন্ত্ৰী হলে ৰাইজে পাব 20 কেজিকৈ চাউল। পটত বহিলে আজমল ডাঙ্গৰীয়া দিব পাৰে। আজি 5 কেজি 10 কেজি দিছে, আমাৰ আজমল সাহেবে 20 কেজি দিব। এই বিষয়টোৱে এতিয়া সৃষ্টি কৰিছে খলকনি, কিয়নো বহু দিনৰ পৰাই এই বাতৰি শীৰ্ষত স্থান দখল কৰি আহিছে। এইবাৰ মুখ্যমন্ত্ৰী নহয় প্ৰধানমন্ত্ৰী হ'ব নেকি বদৰুদ্দিন আজমল?